নমস্কাৰ, মোৰ স্বৰচিত কবিতা এটি পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম পুত্ৰ বোৱাৰীৰ চিঠি। মা দেউতা, আমাৰ সেৱা গ্ৰহণ কৰিব। আপোনালোকে য'তেই আছে আশা কৰোঁ কুশলেই আছে। আপোনালোকৰ নাতিনীজনী আজি 4 বছৰীয়া হ'বলৈ হ'ল, মাজত মাথো কেইটামান দিন। আজিকালি তাই বহু কথাই বুজি পোৱা হ'ল। মাজে মাজে তাই আমাক আপোনালোকৰ কথা সুধি বৰকৈ আমনি কৰে আৰু কেতিয়াবা অভিমান কৰি কয়, আইতা ককাই মোৰ লগত খেলিবলৈ কিয় নাহে? মই বহুত বেয়া পাইছোঁ। সকলোৰে আইতা ককাই খেলে, মোৰ আইতা ককাক যে মই কেতিয়াও লগ পোৱা নাই। আৰু তেতিয়া উপায়হীন হৈ তাইক আমি ৰাতিৰ আকাশলৈ দেখুৱাই কওঁ, চোৱা, দুটি তৰাই একেলগে কথা পাতি আছে আৰু তোমালৈ ইমান ধুনীয়াকৈ চাই আছে। সেয়া কোন জানা? তোমাৰ আইতা আৰু ককা। সদায় তেওঁলোকে তোমাক তৰাৰ দেশৰ পৰা হাঁহি হাঁহি চাই থাকে আৰু তোমাক আশীৰ্বাদ দি থাকে। তাইক সান্তনা দিবলৈ কি যে ক'ব লগা হয় নহয়। জানেনে মা দেউতা, তাইৰ কোমল হৃদয়ৰ কথাবোৰ শুনি বৰ দুখ লাগে আৰু তাই নেদেখাকৈ আমি দুয়ো চকু পানী টুকি ইজনে আনজনলৈ চাওঁ। কেনেকৈনো বুজাওঁ যে নিষ্ঠুৰ নিয়তিয়ে তাই অহাৰ আগতেই আপোনালোকক লৈ গ'ল। মা দেউতা, আপোনালোকে য'তেই আছে তাৰ পৰাই আমাক আশীৰ্বাদ কৰিব আৰু আমাৰ সেৱা গ্ৰহণ কৰিব। ইতি আপোনালোকৰ পুত্ৰ বোৱাৰী। ধন্যবাদ।